হেল্ল' এভৰিৱান, ঋষি-প্ৰিন্সি অন্যতাৰ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কেটলি মুখত দিয়া পিঠা বুলি যিটো কয় সেইটো বনাব লৈছোঁ। আৰু এইখিনি যিখিনি বস্তু দৰকাৰী সেইখিনি পিঠাগুড়ি, গুড়, নাৰিকল ৰুকি লৈছোঁ আৰু গাখীৰ। অলপ ঘিউনি লৈছোঁ পিঠাগুড়িখিনি আৰু গাখীৰে কম পৰিমাণ গাখীৰ দি পিনি মঠি ল'ব লাগে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব। মই একেবাৰে কম সময়তে সহজ পদ্ধতিৰে কেনেদৰে বনাওঁ। কিছুমানে কেটলি মুখত দিও বনায় আৰু মই কেনেদৰে বনাওঁ শেষলৈকে চাই যাব। এতিয়া প্ৰথমতে গাখীৰ অলপকৈ দি ল'লোঁ। তাৰপিছত নাৰিকল ৰুকাখিনিও অলপমান দি লৈছোঁ। দিয়াৰ পাছত ভালদৰে সানি ল'ব লাগিব যাতে পিঠাগুড়ি, নাৰিকল আৰু গাখীৰ সেইখিনি সকলোখিনি যাতে লগ খাই যায়। ভালদৰে এনেকৈ হাতেৰে সানি লৈছোঁ। এতিয়া পিঠাগুড়িখিনি অলপ ফেৰেঙা চালনী এখনে অলপ চালি ল'ব লাগিব যাতে জৰজৰীয়া হয়। মই চালনী লোৱা নাই, এইখনকে লৈছোঁ। কম সময়তে বোলো হ'ব। এতিয়া মই এনেকুৱা সৰু একে চাইজৰে বাতি 4টা লৈছোঁ। একে চাইজৰে ল'লে ভাল আৰু সেইবাবে লৈছোঁ। তাত প্ৰথমতে অলপ পিঠাগুড়ি দি লৈছোঁ। তাৰপৰা অলপ গুড় দি লৈছোঁ। কিছুমানে গুড়, নাৰিকল দিও লয়। মই অকল গুড়েই দিছোঁ কাৰণ পিঠাগুড়িৰ লগত নাৰিকল সনাই আছে। আৰু তাৰ ওপৰত আৰু অলপ পিঠাগুড়ি দিছোঁ। পিঠাগুড়ি দি পিনি অলপ হাতেৰে হেঁচি দিব লাগে। তেনেকৈ 4টা বাতি বনাই ল'লোঁ। এতিয়া চচ এটাতে পানী অলপ উতলিব দিলোঁ। পানী উতলি আছে আৰু উতলা পানীৰ ওপৰত মই এই বাঁহৰ খৰাহীটা এনেকৈ পাতি দিছোঁ। আৰু খৰাহীটোৰ ওপৰত এখন গামোচা দিছোঁ, কটন কাপোৰ এখন দিলেও হয়। গামোচাখন দিছোঁ আৰু গামোচাখনৰ ওপৰত এনেকৈ বাতিকেইটা বহুৱাই দিছোঁ আৰু কাঁহী এখনে এনেকৈ ঢাক মাৰি দিছোঁ। লগতে 4-5টামান দিব পাৰি। আৰু কিছুমান মোৰ উঠাওঁতে অলপ ভাগি গ'ল আৰু কিছুমান অলপ ভাল হ'ল। এইকেইটা চাওকচোন বাৰু, ইমান ধুনীয়া হৈছে।